গুড মৰ্ণিং বন্ধুসকল। তো আমাৰ শ্বিলং যাত্ৰাৰ তৃতীয়টি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো কালি আহি আমি ইয়াতে থাকিলোঁ। তো ইয়াৰ পৰা আজি আমি ৰাতিপুৱা ওলাই যাব ওলাইছোঁ। আজি আমি যাম গুৱাহাটী। তো গুৱাহাটীৰ কাৰণে আমি এতিয়া ওলাই গৈছোঁ ইয়াৰ পৰা। কালি আমি ইয়াতে থাকিলোঁ, পৰিদৰ্শন ভৱন, গড়কাপ্তানি বিভাগ, চামগুৰি। বহুত ধুনীয়াকৈ লিখা আছে। শ্বিলঙলৈ ইয়াৰ পৰা 190 কিলোমিটাৰ আছে আৰু গুৱাহাটীলৈ 127 কিলোমিটাৰ আৰু নগাঁও 7 কিলোমিটাৰ। নগাঁৱতো এইফালে সোঁফালে যোৱা দেখাইছে ইয়াতে। তো আৰু আমি আজি ইয়াৰ পৰা 127 কিলোমিটাৰ চলাব লাগিব। বন্ধুসকল, ৰাতিপুৱা ওলাই অহাৰ পাছতে নগাঁও পাইছিলোঁহি। নগাঁও পোৱাহি মোক সময়তে মোৰ চাইকেলখন বেয়া হৈ গ'ল। তো 5 টকাটো কিবা হৈছে, তো লৈ আনিছোঁ এই দাদাৰ দোকানখনলৈ বনাম বুলি। এতিয়া ইয়াক বনাই ল'ব লাগিব, তাৰপাছত আমি আকৌ ইয়াৰ পৰা ওলাই যাম গুৱাহাটীলৈ বুলি। তো বন্ধুসকল, চাইকেল বনাই হৈ গ'ল। এতিয়া চাইকেল বনাই মেলি আকৌ আমি এতিয়া ওলাই গৈছোঁ। এতিয়া আমি অলপ আগত গৈয়ে প্ৰায় 5 কিলোমিটাৰমান গ'লে আমি নগাঁও টাউনখন পাই যাম। তো নগাঁও টাউনত আমি অলপ কিবা কিবি খাই মেলি আকৌ ওলাই যাম। তো এইখনে হয় নগাঁও চহৰ এখন। তো আমি ৰখি আছোঁ এতিয়া নগাঁও কলেজৰ সন্মুখত। আমি এতিয়া নগাঁও টাউনখন পাৰ হৈ গ'লোঁ। তো অলপ পানী পিয়া লাগিলে আৰু এইটো কাৰণে ORS এটা খাই লৈছোঁ। ORS বহুত খোৱা হৈছে, খাই আহি আছোঁ ORS ওলোৱা দিনাখন পৰাই। আৰু 110 কিলোমিটাৰ গ'লে আমি গুৱাহাটী পাই যাম। কিন্তু আমি এতিয়া ৰখিম জাগিৰোডত 55 কিলোমিটাৰ আছে। তো তাতে আমি দুপৰীয়া ভাত সাজ খাই ল'ম, তাৰ পৰা আকৌ গুৱাহাটী যাম। তো আপোনালোকে গম পায় আমাৰ এই যাত্ৰাটোৰ মটিভটো কি হয়। তো ড্ৰাগছ বিৰোধী মটিভ লৈ আমি কাকপথাৰৰ পৰা শ্বিলং আহি আছোঁ। তো এইখিনিতে সকলোকে এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে এই আসক্ত বস্তুবিলাক যেনে ড্ৰাগছ, পানী, তেনেকুৱা নিচাযুক্ত বস্তুবিলাক আপোনালোকে বৰ্জন কৰক, যিসকলে ব্যৱহাৰ কৰে। তো আপোনালোকে নিজৰ স্বাস্থ্যৰ কথা অলপ ভাবক, স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হওক, অলপ শৈক্ষিক বাতাবৰণটো যাতে অলপ সুস্থিৰ হয় তাৰ কথা আপোনালোকে চিন্তা কৰক। পৰিয়ালৰ কথা ভাবক, সমাজখনৰ কথা ভাবক। তো আপোনালোকতো চবে শিক্ষিত মানুহ হয়, তো আপোনালোককতো তেনেকৈ বুজাবলগীয়াতো একো নাথাকেই। আপোনালোকে এই দুটা ৰাস্তাৰ মাজে মাজে আপোনালোকে দেখিছে ইয়াত ইমান ধুনীয়াকৈ ফুল ৰোৱা আছে, ফুলৰ গছবিলাক আছে ইয়াত ইমান ধুনীয়াকৈ। বেছি ডোখৰ নাই আৰু অলপ গ'লেই আমি জাগিৰোড পাই যাম। আমি
আমি জাগিৰোডতে আজি দুপৰীয়া সাঁজ ভাত খাম। তো বন্ধুসকল ফাইনেলি আহি পাই গ'লোঁ আমি এতিয়া গুৱাহাটী। তো ৱেলকাম টু গুৱাহাটী বুলি লিখা আছে এখন ডাঙৰ গেটত। তো পাই গ'লোহি আমি এতিয়া গুৱাহাটী। তো বন্ধুসকল এয়া গুৱাহাটী ৰাতিৰ দৃশ্য। ইয়াতে লগ পাওঁ আমি আমাৰ জ্যেষ্ঠসকলক, সৰু অসম ছাত্ৰ সন্থাৰ জ্যেষ্ঠ ভাতৃসকলক। বন্ধুসকল আমি এতিয়া পাই গ'লোহি উমানন্দ। এয়া হৈছে উমানন্দ ঘাট। তো আমি এতিয়া আছোঁ উমানন্দ ঘাটত। তো সেই আপোনালোকে দূৰৈত দেখি পাইছে উমানন্দ মন্দিৰটো, তাতে আছে উমানন্দ মন্দিৰ এই মাজৰ দ্বীপটোতে। তো বন্ধুসকল এইটো ওপৰেদি কিবা এটা আপোনালোকে যোৱা দেখিছে, তো গম পাইছে চাগে এইটো ৰৌপৱে বুলি কয়। অসমীয়াত কি বুলি কয় নাজানো বাৰু। তো ধুনীয়াকৈ নদীখন পাৰ হৈ গৈ আছে। তো তাত মানুহ উঠি গৈ আছে, তো উত্তৰ গুৱাহাটীলৈ গৈ আছে। বন্ধুসকল আমি এতিয়া উমানন্দৰ পৰা বেলি ভিউ যাবলৈ ওলাইছোঁ। তো এতিয়া গৈ আছোঁ বেলি ভিউ। তো বন্ধুসকল আমি এতিয়া আহি পাই গ'লোহি বেলি ভিউ। তো ইয়াৰ পৰা উমানন্দ, ইয়াৰ পৰা দূৰৰ পৰা দেখি থাকি এইটো দূৰত আছে। তো এইখন হৈছে উত্তৰ গুৱাহাটী, যিখন আপোনালোকে আগফালে দেখি আছে ব্ৰহ্মপুত্ৰ ইটো পাৰে। তো আমি এতিয়া মানে একদম ওপৰত আহি গ'লোঁ। তো বন্ধুসকল এইখনে হৈছে ধুনীয়া ধুনীয়া ছবি আঁকি থোৱা গুৱাহাটীৰ ফ্লাইঅভাৰ।